প্ৰায়ৰিটি লিষ্টত যিবিলাক আছে ইয়াৰ ভিতৰত গুমা সমষ্টিও আমাৰ প্ৰায়ৰিটি লিষ্টত আছে। গতিকে গুমা সমষ্টি যিকোনো পৰ্যায়ত এটা জিকিব পৰা এটা অৱস্থাত আছে। আপোনালোকে নাভাবিব কি UPPL দল নিজিকিব পাৰে গুমা সমষ্টিত। গুমা সমষ্টিত UPPL দলে যিকোনো পৰ্যায়ত জিকিব পৰা এটা পৰিস্থিতিত এতিয়া আছে। আজি মই খুব ভাল লাগিছে। আমি ভাবি আছিলো কি চৰকাৰ গঠন কৰিলে আমাৰ বড়ো মাইনৰিটি, বঙালী, গাৰো বিভিন্ন জনগোষ্ঠী ইয়াত আছে। সকলো জনগোষ্ঠী বঙালী, ৰয়, ৰাজবংশী সবে মিলি পেলাই আমি এটা সুন্দৰ সমাজ গঢ়িম। কিন্তু ইতিমধ্যে ইলেকশ্যন নিৰ্বাচন অহাৰ আগতে অলৰেডি আমাৰ দলত সকলো নেতৃত্ব আহি পেলাই জইন হৈছে আৰু আমি এটা সুন্দৰ এটা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এটা দল এতিয়া পাবলৈ সক্ষম হৈছো। আৰু সেইটো আমাৰ কাৰণে খুব ডাঙৰ এটা কথা। যোৱা 17 বছৰত BPF-এ যি চৰকাৰ চলালে কোনো জনগোষ্ঠীক কোনো ধৰণৰ সহায় নকৰিলে। সেই জনগোষ্ঠীবিলাকৰ যিটো আশা আছিল, আকাংক্ষা আছিলে, যিটো সমস্যা আছিলে, এইবিলাক সমাধান কৰি দূৰ কৰি সকলো জনগোষ্ঠীকে ইয়াত বসবাস কৰা আমাৰ যিবিলাক জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকক এটা এটা জনগোষ্ঠীক সহায় কৰি পেলাই নিজৰ ভাষা, সংস্কৃতি, অস্তিত্ব লৈ জীয়াই থাকিব পৰাকৈ কোনো কাম নকৰিলে। আজি সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে দলে বলে ওলাই আহিছে আৰু UPPL দলত আহি পেলাই কৈছে কি আমাক পৰিৱৰ্তন লাগে। আমাক পৰিৱৰ্তন কিহৰ কাৰণে লাগে? পৰিৱৰ্তন আমাক ডাঙৰ ডাঙৰ মানুহৰ কাৰণে নহয়, পৰিৱৰ্তন লাগে আমাক দুখীয়া মানুহৰ কাৰণে, পৰিৱৰ্তন লাগে আমাক খেতিয়কসকলৰ কাৰণে, পৰিৱৰ্তন লাগে আমাক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, পৰিৱৰ্তন লাগে আমাক নিবনুৱাসকলৰ কাৰণে, পৰিৱৰ্তন লাগে আমাক সকলো জাতি জনগোষ্ঠীৰ কাৰণে। যি অঞ্চলত আমি জন্ম পাইছো, যি দেশৰ আমি নাগৰিক হয়, যি অঞ্চলত আমি বসবাস কৰি থাকো, সেই অঞ্চলত প্ৰথম কথা হ'ল সবে নিৰাপত্তা পাব লাগিব। আপোনালোকৰ সবৰো নিৰাপত্তা পাব লাগিব। সেইকাৰণে এই নিৰাপত্তাটো আনাৰ কাৰণে, শান্তি আনাৰ কাৰণে যোৱা 27 জানুৱাৰীত এটা ডাঙৰ চুক্তি হৈ গৈছে ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত। আৰু ইয়াৰ পিছত যিটো অস্ত্ৰধাৰী সংগঠনবিলাক আছিলে সকলো আজি মূল খুঁটিত আহি গ'ল। আৰু আমাৰ এই অঞ্চলত অস্ত্ৰধাৰী আৰু সংগঠন নাই। এজন দুজন বেয়া মানুহ সকলো সমাজত থাকে, এইটো আমি সবে মিলি ঠিক কৰিব লাগিব। কিন্তু এতিয়া আমাৰ ইয়াত আৰু অস্ত্ৰধাৰী সংগঠন নাই। সেইকাৰণে আমি শান্তি এটা পৰিস্থিতি যিটো আমি বিচাৰিছিলো যোৱা 30 বছৰত, কোনোবা ভয় কৰে মোক উঠাই লৈ যাব নেকি, কোনোবা ভয় কৰে কি মোৰ তাত ধন দাবী কৰিব নেকি, কোনোবা ভয় কৰে কি আৰ্মি পুলিচে মোক উঠাই লৈ যাব নেকি, এই পৰিৱেশ পৰিস্থিতি এতিয়া আমাৰ মাজত নাই। আমি শান্তি পাবলৈ সক্ষম হৈছো। যেহেতু নিৰাপত্তা আহিল, শান্তি আহিল, এতিয়া আমাৰ মাজত যিটো ভুল বুজাবুজি হৈছে এই ভুল বুজাবুজিটো দূৰ কৰিব লাগিব। আমি ভাবিব নালাগে কি বড়োৰ শত্ৰু মাইনৰিটি, মাইনৰিটিৰ শত্ৰু বঙালী, বঙালীৰ শত্ৰু গাৰো আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি শত্ৰুতা ভাৱ ল'ব নালাগে। আমাৰ সবৰো সব জাতি জনগোষ্ঠীৰ প্ৰধান শত্ৰুটো হৈছে দৰিদ্ৰতা। আজি দৰিদ্ৰতাইহে আমাক সদায় মানে কি কৰিছে, আমাক ডমিনেট কৰি ৰাখিছে, আমাক সদায় মানে দৰিদ্ৰতাই মানে উঠি যাব দিয়া নাই ওপৰৰ ফালে। গতিকে আজি দৰিদ্ৰতা আমাৰ কাৰণে এটা শত্ৰু, সমস্যাবিলাক আমাৰ কাৰণে শত্ৰু। আজি নিবনুৱা সমস্যা আছে, আমাৰ অৰ্থনৈতিক সমস্যা আছে, আমাৰ কৃষিৰ সমস্যা আছে, আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা আছে। এই সমস্যাবিলাকে আমাৰ শত্ৰু। এটা জাতি আনটো জাতিৰ কেতিয়াও শত্ৰু হ'ব নোৱাৰে। সেইকাৰণে যাৰ কাৰণে নহওক কিয় যোনে ভুল বুজাবুজি সৃষ্টি কৰিলে সেই মানুহবিলাক আমি আইডেন্টিফাই, চিনাক্তকৰণ কৰিব লাগিব। সিদিনা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈছে এই চুক্তি হোৱাৰ পিছত বোলে আৰু হিংসা হ'ব, বিটিআৰৰ কাৰণে হিংসা হ'ব। 2008ত বিটিআৰ আছিল নেকি? 2008ত বিটিআৰ নাছিল। 2012ত বিটিআৰ আছিলে নেকি? 2012ত বিটিআৰ নাছিলে। 2014ত বিটিআৰ আছিল নেকি? 2014ত বিটিআৰ চুক্তি হোৱা নাই। আৰু এইখিনি সময়ত BTC-টো কোনে চলাই আছিল? হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই চলাই আছিলে। আজি এই শান্তি প্ৰতিষ্ঠা কৰাত তেখেতসকলে সম্পূৰ্ণভাৱে বিফল হৈছে। ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই, ৰাইজক নিৰাপত্তা দিব পৰা নাই। আজি ইয়াত যিখিনি আছে আপোনালোক আমি সবে আমি ভাৰতীয় নাগৰিক হয়, আমি ভাৰতৰ নাগৰিক, আমি অসমৰ বাসিন্দা, আমি BTC-ৰ বাসিন্দা, এই BTR-ৰ বাসিন্দা। গতিকে আমাৰ সংবিধানে যিখিনি অধিকাৰ দিছে এইটো সকলো পাব লাগিব। কোনোবা যদি পোৱা নাই এইটো চৰকাৰী মানুহবিলাক ঠিক কৰি দিব লাগিব। আজি বহুতে আহি কৈছে কি আমাৰ ভূমিৰ অধিকাৰ নাই, ভূমিৰ অধিকাৰ নাই। ভূমিৰ অধিকাৰ আছে। ভূমি আছে কাৰণে আমাক ঈশ্বৰে, আমাক আল্লাহ ভগৱানে আমাক জন্ম দিছে, কাৰণ ইয়াত ভূমি আছে। যেতিয়া হাৱা নাই, পানী নাই, ভূমি নাই, ইয়াত মানুহ জন্ম নিদিয়ে। আজি আকাশত মানুহ নাই, মাটিতহে মানুহ আছে।
ভূমিতহে মানুহ আছে, এই কাৰণে আছে ইয়াত ভূমিটো আমাৰ সকলোৰে কাৰণে যিমান লাগে ইমান ভূমি আছে। আৰু আজি ইয়াত কোনোবা আহি কৈছে কি আপোনাৰ ভূমিৰ অধিকাৰ নাই, ভূমিৰ অধিকাৰ নহলে কেনেকে মানুহ জীয়াই থাকিব? ভূমিৰ অধিকাৰ দিবই লাগিব। এইটো যোৱা 17 বছৰত বিপিএফে এই কামটো কৰিব পৰা নাই, আৰু আজি আহি পেলাই কৈছে ইউপিপিএল চৰকাৰ আহিলে মাটিৰ অধিকাৰ নদিব, মাটিৰ পাট্টা নিদিব। আপুনি খুদক 17 বছৰে বিপিএফে কিয় মাটিৰ পাট্টা নিদিলে আপোনালোকে খুদক। আৰু আজি এই ভূমিৰ অধিকাৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে এই যে বিটিআৰ চুক্তি হৈছে, এই চুক্তিত আমি এটা ভাল এটা মানে ডিপাৰ্টমেণ্ট আমি এটা বিষয় মানে দপ্তৰ এটা পাবলৈ সক্ষম হৈছো। এইটো হ'ল ডেপুটি কমিশনাৰ। এতিয়া আমাৰ বিটিআৰৰ ভিতৰত আহি গ'ল। নটিফিকেশন গভৰ্নমেন্ট দিয়াৰ লগে লগে ডিসি আমাৰ হাতত আহি গ'ল, আৰু ডিসি আমাৰ তাত অহাৰ লগে লগে এই মাটি বাৰীৰ কাম বিলাক ডিসিয়ে কৰে, যিটো নেকি 17 বছৰত বিপিএফে আনিব পৰা নাছিলে, আৰু এতিয়া ডিসি আমাৰ হাতত আহি গ'ল। গতিকে আপোনালোকৰ মাটি বাৰীৰ সমস্যা লাহে লাহে সমাধান হ'ব। আমি নতুন এটা পলিচি কৰিম, যি পলিচি নেকি সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ পেলাই আমি সেই পলিচি বিলাক বনাম। সেইকাৰণে আপোনালোকে নিশ্চিন্ত থাকক। ইয়াত কালি কোনোবা হীৰাকৰণীয়া ডাঙৰীয়া আহি ক'ব কি বড়ো অনাবড়োৰ কথা, কোনোবা এজনে আহি পেলাই ক'ব ইয়াত মাৰা কাটাৰ কথা, হিংসাৰ কথা। আমাক কিয় হিংসা লাগে? ইমান বছৰে হিংসাত ঘৰ দুৱাৰ জ্বলি গ'ল, মানুহ মৰি গ'ল, এইবিলাক আমি পুনৰ পাইছো নেকি? ঘৰ জ্বলোৱা মানুহবিলাকক যাৰ ঘৰ জ্বলি গ'ল কিমান পইচা পালে? মৰি যোৱা মানুহবিলাকে কিমান পইচা পালে? আজি দুখীয়া মানুহবিলাকৰ ঘৰ দুৱাৰ জ্বলি গৈছে, সমস্যা হৈছে, এইবিলাক কোনো ৰাজনীতিক নেতাই খবৰ লোৱা নাই। 2012 সংঘৰ্ষৰ পিছত 100 কোটি টকা আহিছিলে। সেই 100 কোটি টকাক কাৰোবাৰ ট্ৰেক্টৰেদি হাল খেতিৰ মাটিত হাল মাৰি দিয়াৰ নামত, কাৰোবাৰ টিং দিয়াৰ নামত চাপ্লাই দি পেলাই চব পইচা খাই দিলে বিপিএফৰ মানুহবিলাকে। এইফালে ট্ৰেক্টৰৰ এইটো কেগ ৰিপৰ্টত আহিছে, CAG বুলি এটা ৰিপৰ্ট আহে, কেগ ৰিপৰ্ট। এইটো মানে গোটেই ভাৰততে হয়, আৰু সেই ৰিপৰ্টত ওলাইছে ট্ৰেক্টৰেদি হাল মাৰি দিয়া বুলি তাতে লিখি দিছে, কিন্তু গাড়ীৰ নাম্বাৰ যিটো দিছে এইটো ইয়াম্মা হিৰো হণ্ডা মটৰচাইকেলৰ নাম্বাৰ দিছে। এইটো আমাৰ হাতত আছে। গতিকে আপোনালোকৰ কাৰণে অহা টকা পইচাবিলাক 2012ৰ পইচা, এইটো মানে চব মানুহ খাই দিছে। তো সেইকাৰণে আমাক এই যে দুৰ্নীতি কৰা যিটো চৰকাৰ, আজি অফিচাৰ পলিটিচিয়ান চব লগ লাগি যিটো দুৰ্নীতি কৰিছে, এইটো পৰিৱৰ্তন কৰিব লাগিব। ভাৰত চৰকাৰে বহুত ভাল ভাল আঁচনি বনাইছে আমাৰ কাৰণে, আপোনালোকৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে বহুত ভাল ভাল আঁচনি বনাইছে। ভাৰত চৰকাৰে কৈছে চবে জব কাৰ্ড পাব লাগে, যাৰ চাকৰি নাই চবে জব কাৰ্ড পাব লাগে। আজি জব কাৰ্ডটো চবে পোৱা নাই, কিছুমানে পাইছে, কিন্তু সেই জব কাৰ্ডৰ পইচা চবে পালে হয়, কাম চবে পালে হয়, আজি গুজৰাটত যাব নালাগিল হয়, ঘৰতে থাকিব পাৰিলে হয়। আৰু সেইটো বিপিএফে নকৰিলে। সেইকাৰণে আপোনালোকক আমি চব প্ৰতিশ্ৰুতি দিছো, আমাৰ এই 5 বছৰত প্ৰত্যেকজন যি মানুহ নেকি কাম পোৱা নাই, যি মানুহ নেকি চাকৰি নাই, কোনো মানে এমপ্লয়মেণ্ট নাই, সংস্থাপন নাই, সেই মানুহবিলাক চব জব কাৰ্ড পাব লাগিব। ইয়াৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত কেনেকৈ কি প্ৰেছাৰ দিব লাগে, এই কামটো ইউপিপিএল দলে আমি কৰিম। ভাৰত চৰকাৰে কৈছে, অসম চৰকাৰে কৈছে আমাৰ দুখীয়া মানুহবিলাকৰ প্ৰত্যেকৰে ভাল এখন ঘৰ থাকিব লাগে। বৰষুণ আহে, বতাহ আহে, গৰম আহে, ঘৰ নোহোৱাৰ কাৰণে বহুত কষ্ট হয়, বেমাৰ হয়, এটা ঘৰ পাব লাগে। আজি ঘৰ দিয়াৰ নামত পইচা নিছে, ঘৰ দিম আপোনাৰ 2000 দিয়ক, ঘৰ দিম 3000 দিয়ক। ঘৰ দিয়াৰ নামত পইচা কোনো নিব নোৱাৰে, এই ঘৰটো ফ্ৰী হয়, কিন্তু পইচা নিয়াৰ পিছতো ঘৰটো দিয়া নাই। আৰু ইলেকশ্যন আহিলে কয় ID নাম্বাৰ আপোনাৰ আহিছে, এইবাৰ ID নাম্বাৰ দিম, কিবা দিম, এইবিলাক উল্টা পুল্টা কথাবিলাক কৈ থাকে। গতিকে আমাৰ প্ৰতিশ্ৰুতি হ'ল যিমান গৰীব দুখীয়া মানুহ আছে যাৰ ঘৰ নাই, থাকিবলৈ ভাল ঘৰ, চবকৈ এখন এখন ঘৰ মানে এইটো দিয়া হ'ব। এই কথাটো আমি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। আৰু ইয়াৰ পিছত 3টা নেক্সট ইম্পৰ্টেণ্ট, সবচে ইম্পৰ্টেণ্ট কথাটো হ'ল কি, আমাৰ সকলোৰে ৰেচন কাৰ্ড থাকিব লাগিব। আজি ভাৰতৰ স্বাধীনতাৰ ৭৪ বছৰ পিছত যদি কোনোবা ভাত খাবলৈ নাপায় মৰি যাব লগা হয়, বেমাৰ হ'ব লগা হয়, এইটো আমাৰ কাৰণে নহয়, ভাৰতবৰ্ষৰ কাৰণে এটা ফেইলাৰ হ'ব, এইটো ভাৰতবৰ্ষৰ কাৰণে এটা দুখৰ এটা বিষয় হ'ব। তো সেইকাৰণে ভাৰত চৰকাৰে কৈছে যে চবৰ হাততো ৰেচন কাৰ্ড থাকিব লাগে। যিসকলে ভালকে উপাৰ্জন কৰিব পৰা নাই, সেই মানুহবিলাকৰ ৰেচন কাৰ্ড থাকিব লাগে। এতিয়া কোনোবা, মই ক'ব বিচাৰিছোঁ, কাৰোবাৰ যদি মহাজন মানুহৰ হাতত ৰেচন কাৰ্ড আছে,